পূজা চূজা শেষ হ'ব না জবৰত পেছ পাওঁ নতুনটো লগাব কিবা কচোন নৰবা ক এতিয়া আমি বহুত আড্ডা দিওঁ সেইদিনা প্ৰত্যেক চানডে আড্ডা কাপোৰ ক'ত শুকাব দিছিল কেনেকা অনুভৱ আপোনাৰ অনুভৱ নিজকে নীলত যখন লাগছে বেলেগৰ ভিডিঅ' এটা দেখি চেনেলটো অলপ উঠা হাই গাইজ এজন ল'ৰা এজনৰ 500 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গৈছে 600 পাৰ হৈ গৈছে এতিয়া সি ল'ৰাজনে খুচিতে একদম মানে ফূৰ্তিতে সি কি কৰিব আৰু এতিয়া একদম এটা ভিডিঅ' যি ভাইৰেল হ'ল একদম পুৰা যায়ে আছে এতিয়াও কমাই নাই এতিয়াও চাগে 35,000 ভিউজমান হ'ল আৰু লাহে লাহে কৰি যায়ো থাকিব আহক ল'ৰাজনক দেখাই আছোঁ কোনটো ল'ৰা হয় যোনটো ভিডিঅ' দি ইমানখিনি পাৰ হৈছে এইজন ল'ৰা কেনেকা অনুভৱ আপোনাৰ অনুভৱ নিজকে নীলত যখন লাগছে বেলেগৰ ভিডিঅ' এটা দেখি চেনেলটো অলপ উঠালো 500 ছাবস্ক্ৰাইব কৰিলো নিজতো একো নাই মোৰ তথাপি আপোনাৰতো চেনেলটোতো আপোনাৰে লাভ হৈছে না চেনেলটো মোৰ লাভ হৈছে কিন্তু কপিৰাইট লগাই দিব এইটো মই জানো একদম 3 বছৰমান ফ্ৰিজ হৈছিল একাউণ্টটো তাৰপিছত একদিন কিবা জোচ উঠিল আহিল ভিডিঅ' দিলা নিজৰ ভিডিঅ' দে ভিউজ চিউজ নাযায় হাজাৰত পাৰ্টি এটা লাগব দিম পাৰ্টি এতিয়া নিদিওঁ মন্দিৰ চলি দিম মন্টে চলে চ' এনেকৈ ছাপোৰ্ট কৰি যাই থাকিব আৰু আপোনাৰ চব হিন্দীয়ে চাগে না চব বেছিভাগ ছাবস্ক্ৰাইবাৰ বাহিৰৰ পৰা অসমত নায়ে বেছি ছাবস্ক্ৰাইবাৰ বেছি আছে সেইকাৰণে অলপমান ইয়াৰ অলপ প্ৰব্লেমটো হ'ব আৰু ভিডিঅ' চিডিঅ' ছাবস্ক্ৰাইবাৰ একদম এটা ধামাকা ভিডিঅ' বেতালত যাম বেতালক লগ ধৰিব আপোনালোকে চাই থাকিব কিন্তু চেনেলটো এইটো চেনেলতে চাই থাকিব আৰু আমাৰ মই আৰু এজন ল'ৰা আছে মনদীপ নামৰ সিয়াৰ আমাৰ অফিচিয়েল এটা চেনেল আছে সেইটো চেনেলটোৰ নামটো কৈ দিয়ক এক্সপ্ৰেছিভ এনকাউণ্টাৰ মই ডিছক্ৰিপশ্যনত দি দিব সেইটো আমাৰ 3জনৰে চেনেল অফিচিয়েল চেনেল হয় চাই ল'ব সেইটো অলপ ছাপোৰ্ট কৰি দিব একে চেনেল হয় ইটো মানে সিটো ছেমে হয় চ' আজি ৰ'দ বে ব্ৰ বহুত আজি বহুত ৰ'দ বে ব্ৰ অবে কিবা কৰ বে কৰ মানে ঠাণ্ডাটো কৰ খালি কৈ আপুনি চোন কৈছিল ঠাণ্ডা বোলে আহিব ঠাণ্ডাটো কি কৰিলি খালি খালো চাগে ঠিকে আছে হা পৰহি পৰা ঠাণ্ডা আছে কি কয় ক'বলৈ কিনিছিলো হা 10 দিনৰ ভিতৰত ৰাখছো ইও বাহিৰ গৈছো মই বাহিৰ গৈছো এই ঠাণ্ডাটো ক'ত মছলা আছে নেকি চাওঁ আহিৰা মাছ হাতুৰি দি ওলাইছো বে এতিয়াও আছে খাবি নেকি নাখাওঁ কিয়া ভাল হৈছেতো নাখাওঁ ভাল হৈছেতো খালি পেটত নাখাওঁ আই ব্ৰ এইটো আমাৰ আড্ডা এই গছৰ তলত শিৱ মন্দিৰ এইটো এই কাপোৰ ক'ত শুকাব আছে ঐ কাপোৰ তাতে শুকাব কাপোৰ তাতে শুকাব এই চুট এই আজি এটা ফকতীয়া ভ্লগ বুলি এটা বনালে 800 টকাত যাক লাগে ক'ব এইটো মোৰ ফোন দেখোন যাগে হওক বুজিছো মই পাইছো চাচোন চাপ সেই লাগে বে নিয়াৰ বাই শ্বেয়াৰ কৰোঁতে এপ লাগে চাচোন চাপ মই আজি তোমাক চাই কিনে ক'ম আজি ক'ম মই কালি চালোঁ মই পাৰা নাই ক'লে মোৰ বিষয়ে অলপ এতিয়া নিজৰ বিষয়ে কওঁ অলপ কওঁ 1 নম্বৰ মানে মই এতিয়া ভাবিছোঁ চেনেলটো অলপমান গ্ৰ' হোৱাৰ পিছত মই ফকতীয়া ভ্লগ আৰম্ভ কৰিম মনোজ ভাইৰ দৰে নকৰিবি বে মনোজ ভাইৰ দৰে নকৰি বেছি হৈ যাব না বেছি যাব এই স্পাইৰেল পটেটো কি হ'ল আছে না স্পাইৰেল পটেটো বৰ্তমান এতিয়া মোৰ বিষয়ে ক'লে অলপ তো বেছি একো নকওঁ চেনেলটো মোৰ মোটামুটি 4 বছৰ হ'ব অৱস্থাত আছে কিতাপতে তোৰ 5,000 মোৰ মানে 3,000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিছিল বেছি হ'ব লাগিছিল মানে মোৰ যাৰ লগত ভিডিঅ' কৰিছিল লগতে বম ডিমোটিভেশ্যন সি মানে একদম ডিমোটিভেশ্যন কৰি দিছে মোক কিয় ভিডিঅ' নকৰে মানে মোকো মানে হেৰি নেদে সি পামহি নেকি মানে আমাৰ টপিকবিলাক এনেকুৱা আছিলে অকলে কৰিব নোৱাৰোঁ মানে মই ভিডিঅ'বিলাক লগত এজন লাগে কিন্তু সি নকৰে এতিয়া মই কাৰ লগত কৰোঁ মই চব বাদ দি নকৰোঁ যে আৰু তাৰপিছত নাই কৰিব লাগিব কেপিচি কেপিক দেখাই দিয়ক একবাৰ নতুন এটা মোৰ ইউটিউব চেনেল খুলিছোঁ ছাবস্ক্ৰাইব কৰা নতুন এটা ইউটিউব মোৰ ফেক চেনেলটো কৈ দিছোঁ এতিয়া কৈ দিম ডিছক্ৰিপশ্যন লিংকটো দি দিম মই হিন্দীতে বুলি ক তাৰপিছত মই ভাবিলোঁ নাই মই অকলে হ'লে চেনেলটো চলাব লাগিব মোৰ এটা ফেক চেনেল আছে ডিছক্ৰিপশ্যনত দিবই লাগিব তই হিন্দী হয় কিন্তু আপোনালোকে চাই ল'ব আপোনালোকে চাই থাকিব মই ভ্লগবিলাক দি থাকিম মজা একদম আৰু 1K ছাবস্ক্ৰাইবাৰত একদম এটা ধামাকা ভিডিঅ' এটা দেখাম বিশ্বকৰ্মাৰ আজিৰ পৰা আৰম্ভ হৈছে না মালা বিজনেছ
ফটো আনবা লাগছিল বিশ্বকৰ্মা কেইটকা? নাই এইটো বেচব চাবচোন দাদা পূজা চূজা শেষ হ'ব না জবৰত বেছ পাওঁ অঁ নতুনটো লগাব সেইটোতো পূজা চূজা শেষ কৰোঁ তাৰে পিছত সেইটো বিকো দে ছাবস্ক্ৰাইব কৰা চাওঁ দাদা চাইছে কোনটো দিয়া ডেছপৰ্ট লওঁটো মানে কি হে? অলপ কিবা কৈ দিয়ক আজি ৰবিবাৰৰ বিষয়ে আজি ৰবিবাৰ মানে শান্তা হ'ল ঠিক আছে আমি বেলেগ দিনা সময় নাপাওঁ ৰবিবাৰে আমি চব লগ হ'ব পাৰোঁ অলপ ভাল লাগে আৰু দিনটো চাওকচোন কি ধুনীয়া গছৰ তলত একদম ছায়া আড্ডা চলি আছে আমাৰ ধৰ 5 দিন ওপৰৰ পৰা বক্স সেইটো নামাই লৈ বাজে খালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল মোৰ মানে গোটেইকেইটা ভিডিঅ' কণ্টিনিউ কৰা হৈছে জিন্দগীত নহয় কেতিয়াও নহয় মোৰ এইটো মোৰ মানে ডাইলগত তো চালে আপোনালোকে উল্টা পুল্টা অলপ তো আজি বিশ্বকৰ্মা পূজা সকলোৱে গম পায় তো মোৰ গাড়ীখন ধোৱা হৈ গ'ল এখন ধুলোঁ স্কুটিখনো ধুলোঁ তো এতিয়ালৈ শুকাব দিছোঁ ৰ'দত তো আজি চাই থাকিব পূজাত কি কি হয় ক'ত যাওঁ কি কৰোঁ তো এতিয়া পেটলা ঘৰত যাম পেটলাই কি কৰি আছে চাওঁ আমি এখনো ধোৱা হৈ গ'ল ব্ৰ কিয় শুই আছা বে তই ভিডিঅ' কৰিছ না সেই ফটো ভিডিঅ' কৰিছ না ফটো হা চাবে ব্ৰ কি কৰি চাবে এই গাইছ ৰ'দ চাওক না একবাৰ আপোনালোকে ৰ'দ চাওক ৰ'দ মানে নাম ৰাখি দিছে একদম ৰ'দে হা এই ৰ'দত পূজা পাতব গাইছ এই ৰ'দত পূজা পাতব চাই থাককচোন গাইছ ভিডিঅ'টো দীঘল হ'ব আজিলৈ ভিডিঅ'টো আজি ক'ৰবাত যোৱা প্লেন আছে চাওঁ কি হয় ক'ত ভগৱানে কি কৰে চাই থাকক গাইছ ভিডিঅ'টো এতিয়া ঘৰত যাই আছোঁ গাইছ আমাৰ পূজা কৰা হোৱা নাই একচুৱেলি মোৰ গাড়ীখন ধুলোহে জাষ্ট এতিয়া পূজা কৰিম পূজা চূজা কৰাৰ পিছত ৰাতিলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আশা কৰোঁ ওলাই আহিছোঁ অলপ আমি এতিয়া পূজা বুলি ৰাস্তাৰ ফালে চাওকচোন যাম আজি মানে আজি বিশ্বকৰ্মা পূজাৰ দিনৰ গাড়ীবিলাকৰ শান্তি নাই মানে ডিউটি কৰিব লাগিব ইয়াতে চাচোন চা গাড়ীত যাম কেনে ব্ৰ যাম কেনে অঁ বঢ়িয়া গৰমত মৰি আছোঁ যাম চাওক ইফালে হৈছে ৰ'দ
গাইজ ফাইনেলি পূজা চূজা হৈ গ'ল গাড়ীত। তো এতিয়া মাতিছে পেটলাৰ ঘৰত খিচাৰি খাবৰ কাৰণে মোক। তো বুজাই আছোঁ পেটলাৰ ঘৰত চাওক, পেটলা মোক খিচাৰি খাব মাতিছে। বহুত দেৰিৰ পৰা মাতি আছিলে, কিন্তু মই পূজা কৰি থকাৰ কাৰণে মই যাব পৰা নাছিলোঁ। পেটলাৰ খং উঠিছে, কৈছিলে ইমান দেৰি কৰা তই। তেতিয়া মই যাই আছোঁ, পেটলাই ৰখি আছে মোৰ কাৰণে। বলক আপোনালোক দেখাই আছোঁ গাইজ। খিচাৰি খালোঁ, বৰ্তমান আহিলোঁ। আহি কিনে এতিয়া ইয়াৰ অৱস্থা বেয়া, 4 কাঁহীমান খালাক গাইজ। এতিয়া মই খালোঁ, মোৰ কথা নাই বাৰু, কিমান মানুহ আৰু পেটে নাই। এতিয়া কি বোলে কি শকত গৰমৰ মাংস নাখায়, মানে পেট কমাব অলপ এতিয়া। মই ৰাতিপুৱা গৈছিলোঁ। অঁ ক'ত? এই দৌৰবা অঁ এই 5টা বজাত। 5টা বজাত ন? ঠিকে আছে। তো গাইজ চাই থাকক ভিডিঅ'টো। আজি ভিডিঅ'টো অলপ দীঘল হ'ব। নাখায় নাখাওঁ ভিডিঅ'টো দীঘল হ'ব অলপ গাইজ, দেই আৰু। তো গাইজ ফাইনেলি ৰাতি হৈ গ'ল অলপ চলপ। আমি এতিয়া আহিছোঁ একঘৰ, তাত মানে আমাক খাব মাতিছে। কি ব্লগ শেষ হয় নাই তোৰ? হোৱা নাই, ভ্লগ জিন্দগী শেষ নহয়। ইফালে এটা লাজুকী বাই বহি আছে। প্ৰেচিডেণ্ট কাউণ্টাৰৰ টিম আমাৰ এটা কণ্টেণ্ট ভাবছি কৰবি। আজি কৰিব লাগিব। ভিডিঅ'টো আজি এইখিনি আছিল আৰু বেছি নগলাও আপোনালোকক। গুড নাইট।